মধুৰিআম গ্ৰীষ্মকালীন ফল-মূলবিলাকৰ ভিতৰত এবিধ উত্তম ফল। ই সমগ্ৰ বিশ্বৰে পৰিচিত আৰু জনপ্ৰিয় ফল। ইয়াক ইংৰাজীত গুয়েভা, হিন্দীত অমৰুদ আৰু ইয়াৰ বৈজ্ঞানিক নাম চিডিয়াম গুয়েভা। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যে মধুৰিআম আৰু মধুৰিআমৰ পাতৰ বিষয়ে। আহক তেন্তে বন্ধু-বান্ধৱীসকল, মধুৰিআম বহু বৰ্ষজীৱী উদ্ভিদ। ইয়াৰ উপকাৰিতা বহুত। মধুৰিআমত কমলাতকৈ চি ভিটামিন আৰু খনিজ লৱণ বেছিকৈ পোৱা যায়। বিশেষকৈ মধুৰিআমৰ পাতত বহু উপকাৰিতা আছে। সেই সন্দৰ্ভত কিছু কথা জানি লওঁ আহক। আঘাত পোৱা ঠাই বা গাঁঠিত বিষ হ'লে মধুৰিআমৰ পাত খুন্দি লেপি দিলে উপশম পোৱা যায়। ইয়াৰ উপৰিও এইটো পৌৰাণিক প্ৰথা হিচাপেও মানি অহা হৈছে। দাঁতৰ পায়ৰিয়া, মুখৰ ভিতৰৰ ঘাঁ, নাকেৰে তেজ ওলোৱা আদি হ'লেও মধুৰিআমৰ পাতৰ ৰসৰ জৰিয়তে উপশম পাব পাৰি। হাগনি, পেটৰ কৃমি দূৰ কৰিবলৈ হ'লেও মধুৰিআমৰ ৰস খুবেই উপকাৰী। খৰ-খজুৱতি, এলাৰ্জি আদিত ইয়াৰ ৰস ব্যৱহাৰ কৰিও উপশম লাভ কৰিব পাৰি। মধুৰিআমে শাৰীৰিক শক্তি প্ৰদান কৰে, হজমী শক্তি বঢ়ায়, কলেষ্ট্ৰল কমায় আৰু পাতৰ ৰসে ওজনো হ্ৰাস কৰে। কাহৰ পৰা আৰোগ্য লাভ কৰিবলৈ হ'লেও মধুৰিআম খাব পাৰে বা খাব লাগে। ডায়েবেটিছ ৰোগীসকলেও মধুৰিআমৰ পাতৰ ৰস খালে উপশম লাভ কৰিব পাৰে। গৱেষকসকলে গৱেষণা কৰি পোৱা তথ্য মতে মধুৰিআম এণ্টিঅক্সিডেণ্টযুক্ত, কেঞ্চাৰ প্ৰতিষেধক, এজমা, উচ্চ ৰক্তচাপ, হাঁওফাঁওৰ দুৰ্বলতা আদি অনেক ৰোগৰ বাবেও অতি উৎকৃষ্ট ফল। বন্ধু-বান্ধৱীসকল, আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে। ভাল পালে লাইক কৰিব। জয় আই অসম। ধন্যবাদ।